here we go, but somehow I'm caught in the middle. Is this the end before we've even begun? Should I work against the flow? A drop in the ocean so endless, reaching for our moments miles above. I just need one, diving in to all this endless space, falling stars, but still I see you. Sweet escape, a lovely start, but letting go's the hardest part. Swimming in this deep, deep blue. Hold my breath, looking up. Life moves in waves that keeps changing. Catch a glimpse of what was you and me. It's gone again, sinking in, back on the shore. One foot in front of the other. Close my eyes and feel you hold my hand just like you used to back then. These hopes dance high like sparks before they go out. But in that second, you're still. Hello everyone, এটা ধুনীয়া ৰাতিপুৱাৰ হৈতে মই পৰি আপুনি সকলোকে মোৰ আন এটা ব্লগ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপুনি সকলো সুস্থ হৈ আছে আৰু ঘৰতে আছে। আমাৰো সকলোৰে ভাল। আজি ৰাতিপুৱা ৰ'দ জাক একদম খুব ধুনীয়াকৈ ওলাইছে, মনটো একেবাৰে ভাল লাগি গৈছে। ইমান দিন কন্টিনিউ বৰষুণ হৈ আছিল, এনেকৈ বৰষুণ হৈ থাকিলে মনবোৰ কিবা ভাল নালাগে, মনবোৰ কিবা ডাউৰীয়া হৈ যায়। কিন্তু কালিৰ পৰা ৰ'দ দিবলৈ ষ্টাৰ্ট কৰিছে আৰু আজি ৰ'দটো একেবাৰে চোকা, মনটো সেইকাৰণে ভাল লাগি গৈছে। আজি এটা ভাল খবৰো পালোঁ ৰাতিপুৱাই ফাইনেলি আজি আমাৰ ফাৰ্নিচাৰখিনি আহিব। তেওঁলোকে ৰাতিপুৱাই ফোন কৰিছে আজি তেওঁলোকে ডেলিভাৰী কৰিব বুলি। সেইখিনি আপোনালোকক দেখুৱাম। তেনেহ'লে আজি দিনটোত কি কি কৰোঁ কি কি নকৰোঁ আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নেপাহৰিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে। তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱাৰ নাস্তা বনাই লওঁ এজ ইউজুৱেল, পুৰি আৰু বিনা মছলাৰ একেবাৰে মছলা নিদিয়া মটৰৰ ঘুগুনি। এইখিনি হ'ব ৰাতিপুৱা আমাৰ নাস্তা। পুৰিবিলাক এনেকৈ ফুলিলে ইমান ভাল লাগে ন, আলহী দিলেতো কথাই নাই বাৰু, ঘৰত খাবলৈ হ'লেও এনেকৈ ফুলা ফুলা লুচিবিলাক মানে প্লেটত সজাই দিবলৈ ইমান ভাল লাগে। ব্ৰেকফাষ্ট কৰি কাঁহী বাচন ধুই আজৰি হৈছোঁ, এখন তিতা টাৱেল বাহিৰত মেলিলোঁ। আপোনালোকক পিছফালে দেখুৱাওঁ ৰ'ব, আমাৰ পিছফালখন ইমান ধুনীয়াকৈ এনেকুৱা গ্ৰীণ কালাৰ এইবিলাক দি দিলে চক। আগতে নহ'লে ৰাস্তাৰ পৰা দেখি থাকে, সেই কিন্তু আমাৰ ৰাস্তা আছিলে, বেক চাইড পৰে আমাৰ ঘৰটো। এতিয়া এইখন দিয়াৰ কাৰণে ভালো লাগে, ৰাতিপুৱা একদম মানে গ্ৰীণ কালাৰটো চকুত পৰে সেই আৰু মানে ইফালৰ পৰা নেদেখেও, এতিয়া ধুনীয়া হৈ গ'ল। আৰু বাপেক গতিকে কি কৰিছে চাওঁ গৈ। বহুত দিনৰ ৰ'দটো দিলে যে কেনেকুৱা ভাল লাগে, কালিৰ পৰা দিছে পিছে, আজিও পূৰা কাৰাকে দিছে। ৰাতিপুৱা শুই উঠিব পাৰে একদম পূৰা ৰ'দ। এইখন আমাৰ ডাইনিং টেবুল আজি ৰ'দ দিয়াৰ কাৰণে ৰ'দত শুকুৱাই থৈ দিছোঁ আজি। অ' কি কৰিছা? এইফালে চলি আছে আমাৰ আনবক্সিং। এইবিলাক কিবা কিবি অনলাইনৰ বস্তু আনি থোৱা হৈ আছিলে, তেওঁলোক দুয়ে লগ লাগিব আনবক্সিং কৰিছে। আৰু এটা বস্তু দেখুৱাওঁ দেই আপোনালোকক, এইটো ফুলৰ পুলিটো দেখিছে? এইটো আমাৰ মানুহখনে ৰুইছিলে আৰ্ট ডে দিনাখন, সিহঁতৰ স্কুলৰ কিবা প্ৰজেক্ট আছিলে আৰু এতিয়া ইমান ধুনীয়াকৈ ফুলিছে। ল'ৰা গাড়ী চাৰ্জ দি থৈছোঁ, পিছবেলা প্ৰায় এখন লৈ আমি ৱাক কৰিবলৈ ওলাই যাওঁ। বতৰটো ভাল হ'লে আজি যামেই আৰু। টেকেলিটো কি ম'হৰ নে গৰু? গাখীৰো আহিলে এনেকুৱাতে গাখীৰখিনি লৈ ল'লোঁ, এইখিনিও ঠিক গৰম কৰোঁগৈ।
এতিয়া যাওঁ ভাত বনাবলৈ ভাতটো বনাই লওঁ আজি আপোনালোকৰ লগত এটা মাটনৰ ৰেচিপি শ্বেয়াৰ কৰিম সেয়াকে দেখুৱাম বলক তেনেহ'লে কিটচেনলৈ ইমান গৰম গোটেই চুলি ৰাতিপুৱা ধোৱা বেছিকৈহে ঘামি মেলি গ'লগৈ ঠিক আছে তেন্তে আকৌ মাটনটো বনাওঁ যিটো চাই থাকিম তেলখিনি অলপ অলপকৈ গৰম হ'বলৈ ষ্টাৰ্ট কৰিছে মই এই তেলতে এতিয়া দুখিলা তেজপাত দুটা শুকান জলকীয়া আৰু গৰম মছলা য'ত আছে লং ইলাইচি ডালচেনি ডাঙৰ ইলাইচি এইখিনি একেবাৰে ল' ফ্লেমত অলপ দেৰি ফ্ৰাই কৰিম আৰু তাৰ পাছতে মই ইয়াত এড কৰিম দুটা ডাঙৰ ডাঙৰ চাইজৰ পিঁয়াজ যিখিনি মই একেবাৰে ল' ফ্লেমত অলপ দেৰি ফ্ৰাই কৰি ল'ম যাতে মছলাখিনি জ্বলি নাযায় এনেদৰে ফ্ৰাই কৰি ল'লে ইয়াৰ গোন্ধটো খুব ধুনীয়া ওলায় নহ'লে মছলাখিনি জ্বলি গ'লে ইয়াৰ এৰোমাটো নাইকিয়া হৈ যাব তাৰ পাছতে ইয়াত মই এড কৰিম দুচামুচ ডাঙৰ দুচামুচ আদা আৰু নহৰুৰ পেষ্ট এইখিনিও মই অলপ দেৰি ফ্ৰাই কৰি ল'ম ইয়াৰ পাছতে মই ইয়াত এড কৰিম দুচামুচ ক্ৰীম যিখিনি মই দিয়াৰ লগে লগে খুব ঘনে ঘনে হেতাখন লৰাই আছোঁ যাতে এই ক্ৰীমখিনি ফাটি নাযায় এনেদৰে অলপ দেৰি ফ্ৰাই কৰি লোৱাৰ পাছত মই এড কৰিম হালধি জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা আৰু এইখিনি দিয়াৰ পাছতে মই ইয়াত মাংসখিনি দি দিম মাংসখিনি মই অলপ দেৰি এনেদৰে ফ্ৰাই কৰি মছলাখিনি যাতে ইয়াত সোমাই যায় মোৰ ৰঙা জলকীয়া দিবলৈ থাকি গৈছিলে সেইখিনিও দি ল'লোঁ আৰু এনেদৰে মই ঢাকি ইয়াক 6-7 মিনিটমান এনেদৰে ভাজি ল'ম তাৰপাছতে মই ইয়াত 2 চামুচ টমাটাৰ কেচপ দিছোঁ মাংসখিনি খুব ধুনীয়া কালাৰ আহিছে আৰু গোন্ধটো খুব ধুনীয়া আহিছে এইখিনি আমাৰ দুজনৰ কাৰণে বনোৱা মাংস মই ল'ৰাৰ কাৰণে বেলেগকৈ মাংসখিনি ৰাখি দিছোঁ কাৰণ তাৰ কাৰণে মই অলপ কম মছলা দি মাংস বনাই দিওঁ ইমান বেছি মছলা দিয়া মাংস মই তাত নোখোৱাওঁ এইখিনি পানী দিব পৰা হৈ গ'ল এতিয়া মই এইখিনি কুকাৰলৈ ভৰাই লৈ তাত মই একেবাৰে উতলা গৰম পানী দি কুকাৰটো 4টাৰ পৰা 5টা চিটি দিয়ালৈকে সিজাই থাকিম মই পুনৰ মাংসখিনি কেৰাহীলৈ উলিয়াই ল'লোঁ আৰু ইয়াত মই এতিয়া দিছোঁ 1 চামুচ ডাঙৰ চামুচেৰে ঘিউ যিসকলে এনেদৰে ঘিউ দি খাইছে তেওঁলোকে নিশ্চয় গম পায় মাটনত এনেদৰে ঘিউ দি খালে বহুত টেষ্টি হয় আৰু যিসকলে দিয়া নাই নিশ্চয় এবাৰ ট্ৰাই কৰি চাব খাবলৈ বহুত টেষ্টি হয় ইফালে বাহিৰত ফাৰ্নিচাৰ আহি গ'ল এইখিনি আমি আনিছোঁ যোৰহাটৰ নভাৰ পৰা তেওঁলোকে ভিতৰত ভৰাই দিম বুলি কৈছিলে কিন্তু এখেতে মানা কৰিলে বাহিৰৰ মানুহ ভিতৰত সোমাবলৈ দিবলৈ সেইকাৰণে বাহিৰতে ৰাখিবলৈ ক'লে গেৰেজত এইখিনি ৰাখিছোঁ আজিৰ দিনটো ইহঁতি কোৱাৰেণ্টাইন হৈ থাকিব গোটেই ফাৰ্নিচাৰখিনি কাইলৈ আমি ভৰাম ইয়াতে বাহিৰত ৰাখিছোঁ এইটোৱে হ'ল আমাৰ ড্ৰয়িং ৰুম যিটোৰ ফাৰ্নিচাৰ আজি আহি গ'ল এতিয়া একেবাৰে খালী হৈ আছে আগতে ইয়াত এইখিনিতে মানুহখনৰ ষ্টাডি টেবুলখন আছিল এতিয়া এইখন নি এইটো ৰুমত শ্বিফ্ট কৰি দিলোঁ এইখন আছে ষ্টাডি টেবুল কালি চিনাকে থৈ দিছোঁ Do you want to know? Well, I've been thinking about you. And I think I have to listen. Because the sun is up, it's a beautiful day. My beginning will be as bright as the sun. Come, won't you come along? And it feels so bright, it's like luck is raining on me. Go and follow your heart, doesn't matter how far. There is so much love to give, something's telling me this time. Baby, baby, now I know. Baby, baby, gotta go. There is so much love to give, something's telling me it's right. When you came to me, oh I knew it's you, yeah. Boy, the one to show me now and forever. No, you'll never be alone again. All day, oh yeah, all day. Please stay in my arms, boy. The one to show me if we're together. গুড ইভিনিং ফ্ৰেণ্ডছ আমি এতিয়া বহি আছোঁ এটুকুৰা খুব ধুনীয়া ৰোমেণ্টিক জেগাত পিছফালে দেখিছেনে কি আছে এইটো দেখাত ইমান ৰোমেণ্টিক নিচিনা নহয় কিন্তু ৰোমেণ্টিক মানে বুলি কোৱাৰ এটা কাৰণ আছে কাৰণ আমি যেতিয়া বিয়া হৈ প্ৰথম আহিছোঁ আমাৰ যোৰহাটতে পষ্টিং হৈছিলে নতুন চাকৰি নতুন বিয়া নতুন মানে চাকৰি জীৱন ইয়াতে আমি বহি প্ৰায় বহুত সময় মানে পাৰ কৰোঁ বহুত মানে ৰোমেণ্টিক স্মৃতি আছে ইয়াৰ লগত আৰু ইফালে আজি আমি আটাই এনেকৈ বহি আছোঁহি মানুহঘৰ আজি বহুত দিনৰ মূৰত মানে ল'ৰাকো লৈ আহিছোঁ আমাৰ সেই জেগাডোখৰলৈ যিডোখৰত আমি আমাৰ জীৱনৰ বহুত ধুনীয়া ধুনীয়া সময়বোৰ পাৰ কৰিছিলোঁ মিঠা মিঠা দিনটোত আজি বহুত গৰম আছিলে কিন্তু হ'লেও মানে এতিয়া পিছবেলা ইমান ধুনীয়া বতাহ এজাক মাৰিছে এইটো টাইমতে কলনীৰ প্ৰায় মানুহবিলাকে ওলাই আহে ইভিনিং ৱাক কৰিবলৈ কোভিডৰ কাৰণে প্ৰথমখিনি সময়ত অকণমান মানে মানুহখিনি ভয় খাই আছিলে ইমান বেছি ওলোৱা নাছিলে কিন্তু এতিয়া আৰু ওলাইছে আৰু ইমানো ঘৰতে সোমাই থাকিব আমিও প্ৰায় ওলাই আহোঁ বৰষুণ যেতিয়া দিয়ে তেতিয়া নাহোঁ আৰু নহ'লে এইখন ইয়াৰ কাৰ এইখন কাৰতে চলাই আৰু আমি প্ৰায় ইভিনিং সময় ৰাস্তাতে থাকোঁ খুব মই ওচৰৰ পৰা দেখুৱাওঁ দেই সোণাৰুজোপা ইমান ধুনীয়া লাগিছে তুমি যে একদম নুঠিবা দেই
ইমান ধুনীয়া কালাৰটো যে মোক একদম য়েল্লো কালাৰটো বিৰাট ভাল লাগে মোৰ ফেভৰেট কালাৰ হয় বহা তোমাৰ কাৰখনতে সজাই লোৱা মই দেখাই দিছোঁ বেক কেমেৰা কাৰখনতে সজাই লোৱা মই ইমানতে শেষ কৰোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকল ভিউৱাৰ্ছে আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তলত থকা বেল বটনটো হিট কৰি দিব তেনেহ'লে আকৌ লগ পাম বাই বাই